গুড মৰ্নিং গাইজ। আজি এটা মই হেল্ডি ব্ৰেকফাষ্ট ৰেচিপি বনাইছিলোঁ খাবৰ বাবে। ব'লকচোন তেন্তে মইনো কেনেদৰে বনাইছোঁ চাই লওঁ। এতিয়া মই অলপ বজাৰ কৰিব আহিছোঁ, গতিকে বিশালত আছোঁহি আৰু আপোনালোককো দেখুৱাওঁ মই কি কি বজাৰ কৰিছোঁ। তেন্তে ব'লকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। হেল্ল' গাইজ, গুড ইভিনিং। এতিয়া সন্ধিয়া হ'ব হ'ল, বজাৰ কৰি আহোঁতে দেৰিও হ'ল আৰু সৰু সুৰা কাম এটা আছিলে সেইবোৰ কৰি ল'লোঁ। আৰু কিনো বজাৰ কৰিলোঁ আপোনালোকক দেখুৱাম। তেন্তে ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ, আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। এয়া চাওক, মই এইকেইটা বস্তু আনিলোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে গাৰু কভাৰ। এইটো গাৰু কভাৰটো মাত্ৰ 39 হয়। এইটো চাওক, কাপোৰটো বহুত ভাল হয়, 39তে পাইছোঁ। আৰু এটা গাৰু কভাৰ লৈছোঁ, এইটো 39 হয়, এইটো 39 আৰু এইটো 39 হয়। কটনৰ গাৰু কভাৰ হয় 39। বিশালত সেইকাৰণে বজাৰ কৰিবলৈ ভাল, বহুত সস্তাতে পোৱা যায় 39। আৰু এইটো নিউট্ৰিচইজৰ হয়, 1 কেজি আছে ইয়াত। 1 কেজিটো 20% অফ আছিলে আৰু এইটোৰ দাম 135 পাইছোঁ। কিন্তু ইয়াৰ এটা এতিয়া এইমাত্ৰ মাহঁতে খালে, এটা পেকেট মানে নিলে খালে। আৰু এখন হেতা ল'লোঁ মাত্ৰ 20 ৰুপিজৰ। আৰু এইটো বাৰ্ছ, এডাল বাৰ্ছ এতিয়া আনি পাইছিলোঁহে, দুডাল ইয়াত বাৰ্ছ নিলে, এডাল ডিম্পল মায়ে ল'লে বাৰ্ছ কৰিবলৈ। আৰু এইডাল হৈছে পিঠি সজোৱা, এডাল আনিছোঁ। আৰু এই দুখন আনিছোঁ হেতা, ইউজ কৰিব পাৰিম। আৰু এই দুখনত মাত্ৰ কিমান লৈছে হ'ব দে, 50 টকা। দুখনত মাত্ৰ 50 টকা। আৰু এইকেইটা বাতি আনিলোঁ দুটা, এটা বাতিৰ দাম 50 টকাকৈ দুটা। আৰু এইখন আনিছোঁ টাৱেল হয়। চাওক, ইয়াত যে টাৱেল ন 3খন আছে, 1খন 2খন 3খন ডাঙৰ হয়, হেণ্ড টাৱেলতকৈ অলপ ডাঙৰ হ'ব। আৰু এই 3খনৰ দাম মাত্ৰ 99। আৰু এইখন আনিলোঁ বিচনা চাদৰ, ডাবুল বিচনা চাদৰ হয়, কটন হয়। এতিয়া মেলি নেদেখুৱাওঁ আপোনালোকক, পিছত কেতিয়াবা দেখুৱাম। এনেকৈ মাজত ফুল আছে দেখিছেনে? আৰু ডাবুল হয়, কিং চাইজৰ হয়, মাত্ৰ 299। ইয়াৰ গাৰু কভাৰকেইটা আৰু মানে বহুত ধুনীয়া ডাঙৰ হয় আৰু পূৰা পিয়'ৰ কটন হয়, 299ত পাইছোঁ। আৰু এইখন বিচনা চাদৰ আনিছোঁ, এয়াতো গাৰু কভাৰ আছে। এইখনৰ কোৱালিটিটো এইটোতকৈ অলপ কম হয়, কিন্তু এইখনো বহুত ভাল হয় কাপোৰটো। এইখনৰ দাম 199 অনলি। ইয়াতো সেই গাৰু কভাৰে আছে, গাৰু কভাৰ ফ্ৰী পাইছোঁ, গতিকে বহুত সস্তা। আৰু বাতি আনিলোঁ দুটা। এইকেইটা বাতি, এনেকুৱা বাতি মই আগতো আনিছোঁ বিশালৰ পৰা, যিহেতু লাগে কিবাকিবি ভৰাবলৈ। এই দুটা বাতিত মাত্ৰ 40 টকা লৈছে, এটাত 20কৈ লৈছে। তেন্তে এইকেইটা সৰু সুৰা বজাৰ কৰিলোঁ, আৰু যিহেতু আপোনালোকক বজাৰ কৰোঁতে দেখুৱাইছিলোঁ, গতিকে এইখিনিও দেখুৱাই দিলোঁ।